মঞ্চ মানে মন্দিৰৰ এইখন পাৰ্বতী পাহাৰ উঠাইছো আজি। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভাল। গতিকে ৱেলকাম গোবৰ শ্বট কিলো মানে साला ये दुख का खत्म नहीं होता बे। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভাল। গতিকে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু চাব পাৰে বতৰটো মানে একদম বৰষুণ দি আছে। এইকেইদিন বৰষুণ নাছিল, পুৰা বৰষুণ দি আছে। তো মানে ৰাতিপুৱা ওলাইছোঁ গা চা ধুই, এতিয়া মানে যাই আছোঁ। চাব পাৰে এইফালে বৰষুণ। এতিয়া মই মানে ওচৰৰ পেহী এটা ঘৰত যাই আছোঁ, তাহাঁতৰ লগত মই এঠাইত যাম। ইথান থাকব আৰু এথান পানী পৰি থাকিব না অলপ অলপ। তো গাইজ ফাইনেলি আমি আহি পালোঁ য'ত মানে আজি আহিম বুলি কৈছিলোঁ। এইটো মন্দিৰ চাব পাৰে, শ্ৰী শ্ৰী মা কালী মন্দিৰ দিলিঙা। আৰু মানে আমি যেতিয়া আহি আছিলোঁ একদম বৰষুণ দি আছিল, কিন্তু এতিয়া চাব পাৰে বতৰ কি মজা হৈ আছে, বৰষুণ নাই। আৰু এইটো মানে আমাৰ গাঁৱৰে মানে সৰু নদী আৰু। তো এই নদীটোৰ কাষতে আছে এই মন্দিৰটো, চাব পাৰে একদম বতৰটো কি মজা হৈ আছে। আজি বৰষুণ মানে বহুত দিনৰ পিছত যোৱাকালিৰ পৰা বৰষুণ দিছে, যোৱাকালি দিছে, আজি ৰাতিপুৱা ধাৰাসাৰ। তো সিফালে মানে পাৰ্বতী পাহাৰ আছে, পাৰ্বতী পাহাৰ কুঁৱলীৰ কোবত মানে দেখা যোৱা নাই, মানে বৰষুণ দিয়াৰ পিছত একদম মানে ধোৱা হৈ আছে আৰু। তো চাব পাৰে পৰিৱেশ কি মজা। আৰু এইটো মন্দিৰ, আমি মন্দিৰৰ ভিতৰত সোমাই যাওঁ। মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে আমি মানে মন্দিৰটোৰ চিনেমেটিক ভিডিঅ' অলপ চাই লওঁ। তাৰপিছত মানে মন্দিৰটোৰ যিখিনি মানে আছে, মই ভিডিঅ' মানে মন্দিৰটোত কি কাৰণে আহিছোঁ, কি মানে মন্দিৰত কি পূজা কৰি আছোঁ, গোটেইখিনি ভিডিঅ'টোত দেখাম। তো ভিডিঅ'টো চাই থাকক আৰু। মন্দিৰত সোমাই চাব পাৰে, মানে মন্দিৰটো তাতে আছে আৰু মন্দিৰৰ সন্মুখত ধুনীয়াকৈ এইখিনি ধুনীয়া ঠাই আছে। আৰু মই কৈছোঁ না, ৰাতিপুৱা আমি আহি থাকোঁতে বৰষুণ দিছে আৰু বৰষুণ দি মানে পানী জমা হৈ গৈছে আৰু। তো চাব পাৰে একদম ধুনীয়া, পূৰা বতাহ আহি আছে, ফ্ৰেছ বতাহ। পথাৰৰ কাষত মানে যিহেতু মন্দিৰটো, আৰু মন্দিৰত এনেও এটা শান্তি থাকে, আৰু মন্দিৰত আহিলে গোটেই দুখ কষ্ট চব পাহৰা যায় আৰু একদম মানে ধুনীয়া লাগি আছে, পূৰা বতাহ চতাহ চলাই আছে। আৰু চাব পাৰে পৰিৱেশ কি মজা। তো মন্দিৰটোৰ ৱালৰ কাষে নতুনকৈ তামোল পুলি ৰুই দিছে, আৰু তামোল পুলিবিলাক খোৱা নাই। এইফালে আছে মঞ্চ, মানে মন্দিৰৰ সাংস্কৃতিক অনুষ্ঠান হ'লে ইয়াতে, আমাৰ যাত্ৰা পাতি কিবা হ'লে ইয়াতে দেখায় আৰু। তো এইটো মন্দিৰৰ কাষতে আছে এইখন মঞ্চ, আৰু মঞ্চখনৰ কাষত মানে মন্দিৰটোৰ কাষেৰে দেখা পোৱা যায় পাৰ্বতী পাহাৰ। এইখন পাৰ্বতী পাহাৰ, মানে পাৰ্বতী পাহাৰখন মানে বৰষুণ দিয়াৰ কাৰণে একদম মানে কুঁৱলী হৈ আছে, সেইটো কাৰণে দেখা পোৱা যোৱা নাই। এখন পাৰ্বতী পাহাৰ মানে বৰষুণ দিয়াৰ কাৰণে একদম মানে ধোৱা হৈ আছে আৰু। তো চবেই মানে খেতিৰ কামত লাগি আছে, যিহেতু মানে বৰষুণ अबे जल्दी बोल, कल सुबह पनवेल निकलना है। ভিডিঅ'টো উঠাইছোঁ আজি ইউটিউবত। কিবা এটা কৈ দি, মই আৰু কি ক'ম, কালি মাৰ মেইন ভকত। অঁ
এয়া বেটি খালি বাগা দিয়ে ইনকে বাগেরি কেটোতে ডক্টর তালে লাগে থাক গান দেখা কেটোতে ডক্টর তালে ইনকে বাগা দি ঘড়ি গেম মাটি দিলে আর পানি বাগা দিয়ে তো বন্ধু বান্ধৱীসকল যেতিয়া মই ভিডিঅ'টো এণ্ডিং কৰিব থাকিব পাহৰিলোঁ আৰু মানে কালি ৰাতি আমি বিহু চিহু চালোঁ তাতে মোৰ মানে মন্দিৰত কিবাকৈ আছিলোঁ মানুহটো 4 ঘণ্টা মাত্ৰ টোপনি মাৰিছোঁ তাৰপিছত ঘৰত আহি কিবা এটা খাই কিনে টোপনি মাৰিছোঁ মই ভিডিঅ'টো আৰু বেছিকৈ দীঘল নকৰিলোঁ আৰু তো সেইখিনিকে দেখালোঁ মই মন্দিৰটোত কি কৰিলোঁ কি নকৰোঁ আৰু চাব পাৰে আবেলি পৰ আজি দিনটো বৰষুণ দি আছে বৰ্তমান বৰষুণ নাই আৰু চাব পাৰে একদম কেনেকুৱা হৈ আছে বতৰটো একদম মজা হৈ আছে পুৰা মানে ৰাতিলৈকে বৰষুণ চৰষুণ আহিব আৰু তো ভিডিঅ'টো ইমানতে থাকিলে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব নাপাহৰে যেন গতিকে নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিম আজিলৈ বাই বাই